হেল্ল' ফ্ৰেণ্ড, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মেখেলাৰ যোৰা এটা লৈ আহিছোঁ। কি কাম কৰিলোঁ যোৰাটোত তাকেই দেখুৱাম। সম্পূৰ্ণ হৈছে বাৰু যোৰাটো। আপোনালোকে চাই থাকিব, ভাল লাগিলে লাইক কমেণ্ট কৰিব। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট মেখেলাখনৰ পৰা ষ্টাৰ্ট কৰোঁ। এইখন হৈছে মেখেলাখন। মই খুলি দেখুৱাই আছোঁ। এয়া ধৰিব পাৰিছেনে আপোনালোকে? এইখন হৈছে মেখেলাখন। মেখেলাখনত এয়া এনেকৈ ইটো চাইডত 3 পা আৰু এইটো চাইডত 3 পা এনেকৈ ফুল দিয়া হৈছে। এনেকুৱাকৈ ফুলটো অৱশ্যে অলপ ডাঙৰ হয়। এনেকৈ কৰিছোঁ। এইটো য়েল্লো কালাৰ কৰা হৈছে, এইটো পিংক আৰু এইটো য়েল্লো আৰু মাজৰখিনি এইখিনি পিংক কৰা হৈছে। তাৰে পিছত আউটলাইন মৰা হৈছে এয়া গ্লিটাৰ, যিটো মানে সোণালী কালাৰ হয়, গোল্ডেন কালাৰটো সেইটো। আৰু এয়া পাতবিলাক নেভি ব্লু কালাৰ হয়। এয়া এনেকৈ কৰা হৈছে ফুলপাহ এনেকৈ। তাৰপিছত তলত এনেকুৱাকৈ লতাৰ দৰে এনেকৈ দিয়া হৈছে। এনেকৈ মানে এইপাহ ফুলে সৰুকৈ ইয়াত দিয়া হৈছে। এনেকৈ লতাৰ দৰে এটা য়েল্লো এটা পিংক এনেকৈ মিলাই মিলাই দিয়া হৈছে। ফুলপাহ চাই লওক ভালদৰে। কোনোবাই যদি মানে এনেকৈ কৰিব খোজে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আঁকিব পাৰিব। ফুলপাহ একেবাৰে সহজ হয়। এনেকুৱাকৈ আকৌ ওপৰত মই যিহেতু ফুলপাহ বহুত বেছি ডাঙৰ, সেইকাৰণে ওপৰত মই একো দিয়া নাই, খালী ৰাখিছোঁ। এই 3 পাহ ফুল আৰু এয়া লতাডাল আৰু ইটো চাইডতো এনেকৈ দিয়া হৈছে। এনেকুৱাকৈ দিছোঁ। সম্পূৰ্ণ মেখেলাখন ধৰিব পাৰিছেনে আপোনালোকে? এইবাৰ আহক চাদৰখন চাই লওঁ। চাদৰখনো ঠিক একেদৰেই কৰিছোঁ মই। চাদৰখনো মই ছেম তেনেকুৱাকৈয়ে কৰিছোঁ। মানে এই 3 পা এনেকৈ দিছোঁ আৰু ইয়াতে এনেকৈ বৰ্ডাৰত এনেকৈ লতাৰ দৰে দিছোঁ। আৰু ছাইডত মানে মই কোনো পটি বা কোনো একো ইয়াতে লেচ লগাই দিয়া নাই। এনেকৈ মানে পটি হিচাপত এইটো এনেকৈ লতাৰ দৰে আঁকি দিছোঁ। দেখিবলৈ ভাল লগা হৈছে এনেকুৱাকৈ। আৰু সেইফালে সেইটো আঁচলতো ছেম এনেকুৱাকৈয়ে কৰিছোঁ। আৰু গাটোত বাৰু একো নাই, খালী ৰাখিছোঁ, সম্পূৰ্ণ খালী। এয়া বৰ্ডাৰখিনি এনেকৈ গোটেই গাটোত এনেকৈ দিছোঁ। এয়া এইখিনি এনেকৈ খালী ৰখা হৈছে। আৰু নেক্সট এই আঁচলটো এইটো এনেকুৱাকৈ কৰিছোঁ। এয়া এনেকুৱা হৈছে দেখিবলৈ। এতিয়া সম্পূৰ্ণ চাদৰখন দেখুৱাই আছোঁ আপোনালোকক যিমান দূৰ সম্ভৱ হয়। এয়া হৈছে চাদৰখনৰ সম্পূৰ্ণ লুকটো। মানে আপোনালোকে ইচ্ছা কৰিলে ইয়াতে দহি গুঠি দিব পাৰিব, কিন্তু মই দিয়া নাই। পিছত চাওঁ কি কৰোঁ, কিন্তু বৰ্তমান দিয়া নাই। এনেকুৱাকৈয়ে দেখুৱালোঁ এয়া সম্পূৰ্ণ লুকটো। মানে এইখিনি বহুত দীঘল হয় চাদৰখন, সেইখিনি মই কোচ খুৱাই দিছোঁ। এয়া বহুত দীঘল হয়, দেখুৱাব নোৱাৰি, ইমান দীঘল হয়, যিহেতু গাটোত একো নাইও দিয়া। এয়া এইখন সম্পূৰ্ণ লুকটো চাদৰখনৰ চাই লওক। এয়া দু চাইডত এনেকুৱাকৈ আছে, সেইটো চাইডতো আছে বাৰু এনেকুৱাকৈ।
আৰু মাজৰখিনি একদম খালী। এইটো এটা আচল আৰু এইটো এটা আচল। আপোনালোকে ধৰিব পাৰিছেনে বাৰু? এইখনেই চাদৰখন। যোৰাটো বনাওঁতে মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যোৱা নাই, কাৰণ মোৰ চেনেলত আগতেও ফেব্ৰিক কৰা ভিডিঅ'বোৰ আছে। ষ্টেপ বাই ষ্টেপ মই কৰি দেখুৱাইছোঁ। এই যোৰাটোত মই সম্পূৰ্ণ ফেব্ৰিক কালাৰ কৰিছোঁ। ইয়াতে কোনো ধৰণৰ মই বেলেগ কালাৰ এড কৰা নাই। বহুতে চিম্পুল আপোনালোকে কৰিব পাৰিব। আৰু শেষত মই এনেকুৱা ভিডিঅ'বোৰ প্ৰায় দি থাকোঁ। যদি ভিডিঅ'টো চাই অকণমান হ'লেও কিবা আইডিয়া কৰিব পাৰিছে বা ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনটো আপুনি প্ৰথমতে পায়। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।